গেন্দাবাজাৰ কুকলুং অঞ্চলৰ গেন্দাবাজাৰ বজাৰত এক দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা বুলি ক'লে এজন খাটি খোৱা এজন ল'ৰা দোকান সৰু সুৰা দোকান দি তেওঁ চলে। তেওঁক পৰিকল্পিতভাৱে SSBৰ হতুৱাই এজন ব্যক্তিয়ে আক্ৰোশমূলকভাৱে তেওঁক ফচাই জেল হাজতলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে। এই বিষয়টো লৈ ইতিমধ্যে কুকলুং অঞ্চলত এক বিষদগাৰ বা চৰ্চা আৰম্ভ হৈছে যে এই যিজন ব্যক্তি তেখেতৰ নাম হৈছে আনোৱাৰ। এই আনোৱাৰে এই অঞ্চলৰ বহুতো মানুহক হাৰাশাস্তি কৰিছে। কাৰোবাক টকাৰ লোভত, কাৰোবাক গছৰ লোভত, কাৰোবাৰ বিভিন্ন ধৰণৰ অজুৰ আপত্তি লৈ পুলিচ প্ৰশাসন বা SSBৰ হতুৱাই তেওঁ ইতিমধ্যে হাৰাশাস্তি কৰি আহিছে। আৰু অভিযোগটো দীৰ্ঘদিনীয়া। আমিও আহি এই অঞ্চলৰ মানুহৰ লগত আলোচনা কৰিছোঁ যে এই আনোৱাৰ নামৰ ল'ৰাজন SSBৰ CID বুলি পৰিচয় দি বিভিন্ন মানুহৰ পৰা টকা, বিভিন্ন মানুহৰ পৰা ভাবুকি স্বৰূপ তেওঁ অৰ্থ লোৱাৰ এটা কৌশল ৰচনা কৰি তেওঁ এইটো ব্যৱসায়ত পৰিণত কৰিছে। আমি এই চেগতে চিৰাং জিলা প্ৰশাসন, বিজনী মহকুমা প্ৰশাসনক অনুৰোধ কৰিছোঁ এই বিষয়টোলৈ ইতিমধ্যে ভুক্তভোগীয়ে এটা এজাহাৰ দাখিল কৰিছে। এই এজাহাৰৰ ভিত্তিত চিৰাং জিলা প্ৰশাসনে বা বিজনী প্ৰশাসনে এই এজাহাৰৰ ভিত্তিত উপযুক্ত এটা তদন্ত কৰি আনোৱাৰক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা হৈছে এই কুকলুং অঞ্চলত থকা যি SSB কেম্প, এই SSB কেম্পক লৈ ৰাইজৰ এক প্ৰশ্নবোধক চিন আছে। এই SSB কেম্পক লৈ ৰাইজে য'ত নিৰাপত্তা পাব লাগিছিল, কিন্তু এই SSB কেম্পক লৈ ৰাইজে এতিয়া ভাবুকি পাই আছে। গতিকে আমি চিৰাং জিলাৰ প্ৰশাসন, আমাৰ জিলা উপায়ুক্তক অনুৰোধ কৰিছোঁ যে এই SSB কেম্পটো ইয়াৰ পৰা নোহোৱা কৰি ৰাইজক এক সুস্থিৰ পৰিৱেশ আনি দিব বুলি আমি আশাবাদী। হয়, আজি চাওক আমি এই অঞ্চলৰ ৰাইজৰ উদ্যোগত, বৃহত্তৰ ৰাইজৰ উদ্যোগত এই অঞ্চলত বিভিন্ন দল সংগঠনক, বিভিন্ন সমাজকৰ্মী, বিভিন্ন শিক্ষক সমাজক মাতি আজিৰ এই আলোচনা চক্ৰ ইয়াতে অনুষ্ঠিত হয়। এই আলোচনা চক্ৰত সিদ্ধান্ত লোৱা হয় যে এই SSB কেম্পৰ জৰিয়তে ৰাইজ সুৰক্ষিত নহয়। প্ৰথম কথা, ৰাইজ সুৰক্ষিত নহয়। SSB কেম্পৰ এজন বিষয়া আছে উমেশ কুমাৰ, তেখেতক লৈ ৰাইজে এতিয়া আতংকত বসবাস কৰি আছে। যাৰ কাৰণে ৰাইজে সিদ্ধান্ত লৈছে যে বৃহত্তৰ এই অঞ্চলৰ স্বাৰ্থত, বিভিন্ন মানুহৰ যিবোৰ সমস্যা সৃষ্টি হৈছে এই সমস্যাখিনি নিৰ্মূল কৰাৰ স্বাৰ্থত ৰাইজে আগবাঢ়ি গৈ আমাৰ জিলা উপায়ুক্তক এক লিখিত আবেদন কৰিব। যদি জিলা উপায়ুক্ত এই বিষয়টোত যদি গুৰুত্ব সহকাৰে নলয়, তেতিয়াহ'লে আমি মুখ্যমন্ত্ৰী পৰ্যন্ত এই বিষয়টো লৈ যোৱাৰ আমি এটা চিন্তা চৰ্চা কৰিছোঁ। মানে এই আমাৰ 1 নম্বৰ দংশাপাৰা বা গেন্দাবাজাৰৰ যিটো কাহিনী হ'ল, যিটো মানে পৰিকল্পিতভাৱে মানে ফচাই দি গৈছে, এনেকুৱা কাম উমেশে আৰু আনোৱাৰে আগতেও বহুতো কৰিছে। মানে যিমান কেকু চাওক আপুনি, যিমান কেকু ধৰিছে অকল উমেশে ধৰিছে। ক'ত থাকে অকল উমেশে জানে। ইয়াৰ মানে সি মানে ভগৱান হৈছে আৰু কি, যে ইয়াতে কেকু আছে, মই যাম ধৰিম, অমুকে লৈছে, সি মানে ভগৱান। তো এনেকুৱা ধৰণৰ সি কাম কৰি আছে। আৰু আকৌ যিটো আনোৱাৰ, যিটো কৈ আছে আনোৱাৰ, সেই আনোৱাৰে উমেশৰ লগত এই কাঠৰ বিজনেছ যিটো আছে, জংঘলৰ হওক আৰু গাঁৱৰ হওক, মিলিজুলি কাম কৰি আছে। মানে এক প্ৰকাৰত যদি কয় শ্বেয়াৰ হোল্ডাৰত। যদি আপোনালোকে এইটো প্ৰমাণ খোজে, উমেশৰ বা আনোৱাৰ উমেশৰ আৰু আনোৱাৰৰ যদি ফোনপে চেক কৰক, বিজনেছ হিচাপত কিমান পইচা আপ ডাউন হৈছে, সেইটো আপোনালোকে পাই যাব, প্ৰমাণ পাই যাব। আকৌ উমেশ কৈ আছে যে আনোৱাৰক আমি বিৰাট খেদি ফুৰিছোঁ, বিচাৰি ফুৰিছোঁ আনোৱাৰক, মানে আমি ধৰিব পৰা নাই। এইটো কি আনোৱাৰক কি এইটো চাওক, সেই আনোৱাৰক যে ইউনিফৰ্ম দি যে ই ৰাতি ৰাতি লৈ ঘূৰি ফিৰি এই মানুহক হাৰাশাস্তি কৰে, তাক সি দৌৰি খেদিব নেকি? তাক নিজে সুৰক্ষা দি ক'তবা ৰাখি থৈ দিছে। গতিকে আপোনালোকে তদন্ত কৰি, আমাৰ আৰক্ষী বিভাগকো মই অনুৰোধ কৰিছোঁ তদন্ত কৰি এই বিষয়টো চাই কিনে মানে উপযুক্ত শাস্তিখন দিয়ে যেনে ইয়াৰ কামনা কৰি মোৰ বক্তব্য এইখিনি সামৰিলোঁ।